আকৌ আহিল লোকসভা নিৰ্বাচন কিন্তু এয়া যেন নিৰ্বাচন নহয় এপ্ৰিল ফুলৰহে বতৰ এদিনৰ বাবে মূৰ্খ বনাবলৈ এপ্ৰিল ফুল 5 বছৰৰ বাবে মূৰ্খ বনাবলৈ পদুম ফুল এপ্ৰিল ফুলৰ বতৰত ফাকিৰ শিৰোমণি কোন ভাৰতবাসীক আজি 10 বছৰে ফুল বা মূৰ্খ সজাই আহিছে কোনে পাৰ হৈ গ'ল 1 এপ্ৰিল বহুতে নিষ্পাপ মিছা কথাৰে ধেমালি কৰিলে এই দিনটোত সেই দিনটোক সমগ্ৰ বিশ্বতে এপ্ৰিল ফুল দিৱস হিচাপে পালন কৰা হয় কিন্তু ভাৰতৰ জনগণৰ বাবে মিছা কথা বুলি ক'লেই আসলতে গোকাত মিছা কথা বুলি ক'লেই মনলৈ আহে এজন মানুহৰ নাম মানুহজন হৈছে ফাকিৰ চৰ্দাৰ নৰেন্দ্ৰ মোদী প্ৰথমেই মনত পেলাই দিছো বিগত সময়ছোৱাত নৰেন্দ্ৰ মোদীয়ে দিয়া কেইটামান ব্ৰহ্মফাকি 100 দিনত ঘূৰি আহিব ক'লাধন নোটবন্দীৰে ক'লাধন শেষ কৰা হ'ল সকলোৱে একাউণ্টত 15 লাখকৈ টকা পাব পেট্ৰল ডিজেলৰ মূল্য 35 টকা হ'ব ভাৰতীয় নোটৰ মূল্যৰ মান বৃদ্ধি পাব 2022 চনৰ ভিতৰত দেশত স্থাপন হ'ব 100খন স্মাৰ্ট চিটি 2022 চনৰ ভিতৰত সকলো পৰিয়াললৈ ঘৰ খেতিয়কৰ আয় দুগুণ কৰা হ'ব সস্তা হ'ব ৰন্ধন গেছৰ মূল্য দুৰ্নীতি শিপাৰ পৰা উভালি পেলোৱা হ'ব প্ৰতি বছৰে 2 কোটি নিবনুৱাক সংস্থাপন দিয়া হ'ব মুঠতে গনি গনি মুখ বিখাই যাব কিন্তু কৈ শেষ নহব নৰেন্দ্ৰ মোদীয়ে জনতাক দিয়া ফাকিৰ কথা जहां भी बोल सकते हैं झूठ बोलो जितनी बार बोल सकते हैं झूठ बोलो किसी भी विषय पर बोलो तो सिर्फ और सिर्फ झूठ बोलो एक ही काम झूठ बोलो झूठ बोलो झूठ बोलो মোদীয়ে 100 দিনত ক'লাধন ঘূৰি আহিব বুলি কৈছিল কিন্তু আহিল নে উত্তৰ নাহিল নোটবন্দীৰে ক'লাধন শেষ কৰা হ'ল বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে ক'লাধন শেষ হ'ল নে উত্তৰ নহ'ল সকলোৱে একাউণ্টত 15 লাখকৈ টকা পাব বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে সোমাল নে উত্তৰ নোসোমাল দেশৰ জনগণৰ একাউণ্টত নোসোমাল এটকাও তাৰ পৰিৱৰ্তে ইডি সিবিআইৰ গোচৰত থকা কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ নামত কোটি কোটি টকা সৰকালে নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰল ডিজেলৰ মূল্য 35 টকা হ'ব বুলি নিৰ্বাচনৰ আগত কৈছিল বিজেপি চৰকাৰে কিন্তু দাম কমিল নে উত্তৰ নকমিল বৰঞ্চ পেট্ৰল ডিজেল খাদ্য সামগ্ৰী ঔষধ আদিৰ দামে জলাকলা খুৱাইছে ৰাইজক মোদীৰ পৰিৱৰ্তনক পৰি নমস্কাৰ জনাইছে দেশৰ জনগণে প্ৰতি বছৰে 2 কোটি নিবনুৱাক সংস্থাপন দিয়া হ'ব বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে দিলে নে উত্তৰ নিদিলে বৰঞ্চ মোদীৰ দিনত হোলসেল হাৰত বৃদ্ধি পালে নিবনুৱাৰ সংখ্যা 2022 চনৰ ভিতৰত সকলো পৰিয়ালক ঘৰ দিয়াৰ কথা আছিল নৰেন্দ্ৰ মোদীয়ে কিন্তু প্ৰত্যেক চহৰ আৰু গাঁৱতে এতিয়া অঘৰী লোক তেনেই সুলভ আনকি পুঁজিপতিক মাটি গতাই দিয়াৰ স্বাৰ্থত অবৈধ উচ্ছেদৰ দ্বাৰা দৰিদ্ৰ লোকে খেৰকুটাৰে সাজি লোৱা ঘৰত বুলডোজাৰহে চলিল মোদী চৰকাৰৰ খেতিয়কৰ আয় দুগুণ কৰা হ'ব বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে কিন্তু খেতিয়কৰ মূৰত মোদীয়ে যি মাধমাৰ সোধালে তাৰ কোনো তুলনা নাই তিনিখনকৈ কৃষক বিৰোধী কৃষি আইনৰ প্ৰতিবাদত মোদী চৰকাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰাণ কাঢ়িলে শ কৃষকৰ মোদীৰ দিনত বৃদ্ধি পালে কৃষকৰ আত্মহত্যাৰ হাৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰে পৰা প্ৰতি বছৰে দৈনিক শতাধিক শ্ৰমিক কৃষকে বাছি লৈছে আত্মহত্যাৰ পথ ঋণগ্ৰস্ত কৃষক অন্নদাতালৈ নাই অকণো অনুকম্পা দুৰ্নীতি শিপাৰ পৰা উভালি পেলোৱা হ'ব বুলি কৈছিল মোদীয়ে শাসনলৈ অহাৰ আগত কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতাৰ তালিকা প্ৰস্তুত কৰিছিল বিজেপিয়ে কিন্তু মোদীৰ ৱাশ্বিং মেচিনত ধুই নিকা কৰা হ'ল দুৰ্নীতিগ্ৰস্ত নেতা বেছিভাগ দুৰ্নীতিগ্ৰস্ত নেতাই যোগদান কৰি বৰ বিষয়বাব ল'লে ভাৰতীয় জনতা পাৰ্টিত তাৰে ভিতৰত এজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও মোদীৰ পদজল খাই নিজৰ পাপ মোচন কৰিলে এইজন ধুৰন্ধৰ ৰাজনীতিবিদে প্ৰতি বছৰে 2 কোটি নিবনুৱাক সংস্থাপন দিয়া হ'ব বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে পিছে মোদীৰ দিনত নিবনুৱা সমস্যাই সৃষ্টি কৰিলে অভিলেখ কোভিডৰ সময়ত লাখ লাখ কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি পকৰি বেচাটোকো সংস্থাপনৰ ৰূপ দিবলৈ চেষ্টা কৰিলে নৰেন্দ্ৰ মোদীয়ে কেৱল এয়াই নহয় 16 মেৰ পিছত অসমৰ পৰা সকলো বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে কিন্তু তাৰ সলনি বাংলাদেশীক আদৰণিহে জনালে মোদী চৰকাৰে
ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ দুইপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, অসম চুক্তিৰ কাৰ্যকৰীকৰণ, 6 জনগোষ্ঠীক জনজাতিকৰণ আদি এবুৰি প্ৰতিশ্ৰুতি আছিল মোদী চৰকাৰৰ। কিন্তু সকলো পৰিণত হ'ল ব্ৰহ্মফাঁকিলৈ। সেয়েহে মোদীয়ে দিয়া কেইটামান ব্ৰহ্মফাঁকি আপোনালোকক মনত পেলাই দিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।